নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি একেবাৰে সহজ কম সময়ৰ ভিতৰতে তৈয়াৰ হোৱা এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'ৰ টাইটেলৰ পৰা যিহেতু গম পাইছেই, তেনেহ'লে সময় নষ্ট নকৰি আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। প্ৰথমে এটা মিক্সিং জাৰত দুটা ডাঙৰ চাইজৰ বিলাহী গুটিখিনি এৰুৱাই লৈ লৈছোঁ। তাৰপিছত দিছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, লগতে দিছোঁ নৰসিংহ 10-12 খিলামান, এইটো সম্পূৰ্ণ অপশ্যনেল হয়। আৰু লগতে দিব নহৰু 5 ফুটামান আৰু আদা আধা ইঞ্চিমান। মোৰ যিহেতু আগৰ পৰাই পেষ্ট বনাই থোৱা আছিল, সেইকাৰণে মোৰ দেখুওৱা নহ'ল। লগত কেঁচা জলকীয়াও দি দিব পাৰে। এতিয়া আটাইখিনিৰে এটা পেষ্ট বনাই ল'ম। এতিয়া আন এটা পাত্ৰত 3 চামুচ দৈ লৈছোঁ। দৈখিনি অলপো টেঙা নহয়, আপোনালোকে অকণমান টেঙা দৈ ল'ব পাৰে, কিন্তু বৰ বেছি টেঙা দৈও নল'ব, নহ'লে আকৌ জনাব নহয় পিছত আঞ্জাখনচোন টেঙা হ'ল। সেইকাৰণে এতিয়া ভালদৰে মিলাই লৈছোঁ। তাৰপিছত লৈছোঁ হালধি আধা চামুচতকৈ কম ব্যৱহাৰ কৰিছোঁ, আৰু লগতে দি দিছোঁ জিৰা পাউডাৰ আধা চামুচ। ভালদৰে মিলাই লৈছোঁ। মই আটাইবিলাক মেজাৰমেণ্টছ স্ক্ৰীণত দেখি থকা চামুচখনৰ কাৰণে কৈ আছোঁ। এতিয়া অকণমান ৰেড চিলি দি পেলাই ভালদৰে মিলাই লৈছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়। আপোনালোকে আটাইখিনি উপকৰণ একেলগতে মিলাই ল'ব পাৰে। মই সুবিধা হ'বৰ কাৰণেহে এটা এটাকৈ দি মিলাই লৈছোঁ। এতিয়া 2 চামুচ পিচা সৰিয়হৰ গুড়ি দি দিছোঁ। পুনৰ ভালদৰে মিলাই ল'লোঁ। এতিয়া এটা টিফিন বাতিত মাছকেইডোখৰ ভালদৰে ধুই গোটেই মিশ্ৰণসমূহ দি দিছোঁ। আপোনালোকে বাৰু কেতিয়াবা এনেদৰে বনাই খাইছেনে? কমেণ্ট কৰি জনাবচোন। এয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। ভালদৰে মিলাই লৈছোঁ আৰু মাছৰ ভিতৰৰ অংশলৈকে মিশ্ৰণসমূহ সুমুৱাই দিছোঁ, যাতে গোটেই মাছডোখৰতে সোৱাদটো আহি যায়। এতিয়া 20-ৰ পৰা 25 মিনিট সময় ৰাখি দিম এনেদৰে ঢাকোন মাৰি। তাৰপিছত এটা কুকাৰত 400 ml মান পানী লৈ টিফিন বাতিটো বহাই দিলোঁ আৰু মিক্সিং জাৰত বাছি যোৱা মছলাসমূহো পানী অকণমান দি তাত বাকি দিলোঁ। তাৰপিছত সুগন্ধৰ কাৰণে অকণমান ধনিয়া মিহি মিহিকৈ কাটি দি দিছোঁ আৰু টিফিন বক্সৰ ঢাকনিখন মাৰি দিলোঁ। ঢাকনিখন অলপ ভালদৰে মাৰিব, নহ'লে কুকাৰৰ পৰা পানী আহি যাব পাৰে। এতিয়া মিডিয়াম হাই ফ্লেমত 2টা চিটি দিলেই আমাৰ ভাপত দিয়া মাছ ৰেডি। এয়া চাওক, ঠাণ্ডা হোৱাৰ পিছত উলিয়াই আনিছোঁ। না তেল দিছোঁ, না বেছিকৈ মছলা ব্যৱহাৰ কৰিছোঁ, আৰু কালাৰটো চাওক ইমান ধুনীয়া হৈছে। কোনোবাই ক'বনে তেল নিদিয়াকৈ বনাইছোঁ বুলি? দেখিবলৈ যিমান সুন্দৰ, খাবলৈ তাতকৈ বেছি সুন্দৰ। আপোনালোকে খাই চাব আৰু মোক কমেণ্ট কৰি জনাব। শেষত এটা সৰু সুৰা টিপ দি থৈ যাওঁ, গৰম দিনত মোৰ নিচিনা এলেহুৱাবোৰৰ কাৰণে এইটো একদম বেষ্ট ৰেচিপি। কুকাৰত তলত ধুই পেলাই চাউল দি দিলে, পানী দি দিলে, আৰু তাৰ ওপৰত মাছৰ এই টিফিনটো বহাই দিলে, আৰু লগতে মাছো ৰেডি, ভাতো ৰেডি, হৈ গ'ল লাঞ্চ। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।